Itu lah. Hey. এয়া আমি আজি মাছ মাৰিবলৈ আহি আছো লগত গোটেই কেইজন আমাৰ সহকৰ্মী দীপাংকৰ মিলি ছাৰ আছে, অৰুণ টাইট ছাৰ আছে আৰু এইফালে ঘন মুৰাৰী ছাৰ আছে আৰু চেতিয়া ছাৰ লগতে মই এয়া আহি আছো পুৰা মাছ মাৰিম আজি। আৰু বিশেষকৈ ঘন মুৰাৰী ছাৰে আমাক লৈ গৈ আছে এটা ধুনীয়া পৰিৱেশ। পৰিৱেশটো এটা ভাল মানে মজা ধুনীয়া পৰিৱেশ। আৰু আমি ডিমৌ নদীত আজি পুৰা মাছ মাৰিম, মাছ কেনেকৈ ধৰোঁ আজি চাম। আৰু বিশেষকৈ এটা সুন্দৰ পৰিৱেশত আমি গৈ আছোঁ, তো আপোনালোকে গোটেই ভিডিঅ'টো দেখিব। তো মাছ কিমান পাওঁ নাপাওঁ নাজানো, কিন্তু জাৰ্ণিটো এটা বঢ়িয়া হৈছে আৰু এটা বিউটিফুল জাৰ্ণি হ'ব। তো ব'লক তেতিয়াহ'লে গোটেই পৰিৱেশবোৰৰ মাজলৈ লৈ যাওঁ আপোনালোকক। তেনে এইফালে নদী আছে, মানুহৰ ঘৰ আছে। ৱাও, বিউটিফুল বিউটিফুল বিউটিফুল। গ্ৰীণ হ'ব আৰু কেইদিনমান পাছতেই, বসন্ত আহি আছে। বহুত দিনৰ মূৰত মাছ মৰাৰ সোৱাদ ল'বলৈ আহিছোঁ। এফালে মিলিয়ে এতিয়া পানীত নামি যাব। এতিয়া নামিম এতিয়া মানে আচল চবচে ইয়াৰ ডাঙৰীয়াটো লৈ আহিম বুলি ভাবিছোঁ। তাইদে পানীত নামিব ভয় গৈছে। আজি বৰষুণ দিছে। হে তাত কি মাছ খাবা আজি? আজি পাভ আৰু বৰালি মাছ। পাভ খাব বোলে, একদম বৰালি ঔটেঙাৰ লগত পাভ খাব। এইফালে ফুলৰ বোলা ক'তা মাছটো ফুলিছে ফুলিছে। অঁ এইটো বঢ়িয়া বঢ়িয়া। অক্সিজেন দিলে, মৃত্যুৰ পৰা বচাইছে মিলিয়ে। এটা মাছক উদ্ধাৰ কৰিছে ন, মাছক উদ্ধাৰ কৰিছে। মাছৰ ডক্তৰ এইটো এতিয়া এৰি দিয়া পানীত। ৱাও, ঘাটিক এটা পৰিৱেশ একদম ডিমৌ নদীত আমি এটা জেং মাৰিবলৈ আহিছোঁ। এইফালে গোটেই পৰিৱেশটো চাওক, গোটেই এইফালে বেতগাজ আছে, কলমৌ বেতগাজ মানে চব খাব পাৰিব ইয়াত। এইফালে এখন নেট জাল দি পুৰা ধৰিব এতিয়া। এইটো আহি গ'ল আহি গ'ল। জঁপিয়া 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 জঁপিয়া। অঁ জঁপিয়া পুৰা। অঁ ই পুৰা হেৰি বিচাৰি ফুৰিছে। এইটো অলপ আহি গ'ল। এই ডাঙৰ 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 নহয়, পিছত পিছত এতিয়া লৈ যাওক। এইখিনি ভিতৰলৈ যাওক, ওপৰলৈ ওপৰলৈ এইখিনি জঁপিয়াই দিব। এইটো এটা চব বৰালি। আৰু সদশেষত এয়া মাছ একদম 5 কেজি বৰালি মিলিয়ে দাঙিবলৈ চেষ্টা কৰি আছে। ৱাও ৱাও ৱাও, মিলি ডাঙৰ ডাঙৰ মিলি সমানে আৰু ৱাও নোৱাৰে মিলিয়ে দাঙিব। মিলিয়ে বেপাৰী হৈছে আজি। মিলি কেজি কিনা কিবা? কেজি বেছি নহয়, 1200 মানকে ধৰিছো। এই ডাঙৰটো বাকীখিনি 450। এইটো কিন্তু 800 টকা আকৌ। ইয়াৰ বেলেগ এইটো বৰালি আচল ইয়াৰ বৰালিটো নহয়, এইটো অকমান টেষ্ট বেছি হ'ব নেকি? টেষ্ট বেছি হ'ব নেকি? ইয়াৰ টেষ্টটো বেছি। ইয়াৰ 1200 মানকে ধৰিছো। হয় নি? ঠিক আছে ঠিক আছে। লটছ অফ এক্সপিৰিয়েঞ্চ। এইটো কি মাছ? ৱাও, ইমান ধুনীয়া।
চেনী পুঠি বৰদোৱা পাভ পাভ ধৰিব যোৱাৰ নিচিনাকে একদম সাজি কাচি আহিছে ক'ত মাছ লাগিব আৰু এতিয়া আমি মাছ ধৰি ডিমৌ নদীত মাছ ধৰি শেষ হ'ল এইফালে আনি আছে পুৰা 15 কেজি মান পালো আৰু এইফালে আমাৰ আৰু আহি আছে ফুল মাছ লৈ আহিছে কেনেকুৱা লাগিলে আজি মাছ চাই একদম বহুত ভাল লাগিলে ছাৰ আজি বতৰো ভাল মাছো পালো 7 কেজি মানৰ বৰালি মানে এটা বৰালি 7 কেজি হৈছে হয় এইটো আৰু আমাৰ এই মুৰাৰী ছাৰৰ কাৰণে ক্ৰেডিট দিব লাগিব এই পিছৰ ছাৰ আমাৰ ঘন মুৰাৰী ছাৰক মানে ডিমৌ অঞ্চলৰ একদম তেওঁ মাছৰ মানে পুৰা পোক বুলি ক'ব পাৰি আৰু পুৰা মাছৰ অঞ্চলত আছে আৰু পৰিৱেশটোৱে দেখিছে কিমান ধুনীয়া পৰিৱেশ